নমস্কাৰ, মোৰ নাম ৰীতা হাজৰিকা দাস। মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজি বহু দিনৰ মূৰত আপোনালোকলৈ দুটা ৰেচিপি বনাই আনিছোঁ। কি বনাইছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। এটা আমাৰ অসমৰ বহুত আপুৰুগীয়া বস্তু হয় আৰু সেই আপুৰুগীয়া বস্তুৰ পৰা বহুত আপুৰুগীয়া সম্পদো পোৱা যায়। গতিকে এতিয়া আপোনালোকক নকওঁ, ভিডিঅ'টো চালে আপোনালোকে গম পাব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কি বা বনাইছোঁ, এটা ৰেচিপি বনাম। এইখিনি পলু আজি খাম, ঘৰত আলহীও আহিছে, একেলগে বনাই খাম। প্ৰথমতে এইখিনি এয়া ৰ'দত দিব লাগিব। এইখিনি ৰ'দত দিছোঁ অকণমান সময়, ৰ'দত দিম। ৰ'দত দি পেলাই অকণমান পানীত বইল কৰিব লাগিব। বেছি নহয়, খুব বেছি 5 মিনিটমান। তাৰপাছতে বইল কৰি কেনেকৈ বনাওঁ আপোনালোকক দেখাম। আৰু কোনে কোনে এইটো বস্তু খাই ভাল পায় জনাব। এইটো খুব ভাল হয়, বহুত প্ৰ'টিন আছে। তেতিয়াহ'লে আপোনালোকে ৰেচিপিটো চাই থাকক, মই কেনেকৈ বনাওঁ। অলপ উতলিছে, মই ইয়াত এতিয়া পলুখিনি দি দিম। পলুখিনি দিছোঁ মানে ভিতৰত এই পোকটো যি থাকে যে অলপ মৰিব, সেইকাৰণে দিছোঁ। অলৰেডি ৰ'দত দিয়া আছে, অলৰেডি মৰিলেই। তথাপিতো ওপৰৰ এই যিটো চকা বুলি কয় নে কি কয় আৰু এইটো, সেইটো মানে কাটিবৰ কাৰণে উজু হ'ব অলপ। এতিয়া এইখিনি অকণমান 2 মিনিটমান অলপ কোমল হ'বলৈ দিম। তাৰপিছতে মই কেনেকৈ বনাম আপোনালোকে চাই থাকিব, আপোনালোকক দেখুৱাই। এয়া উতলি গৈছে, মই এতিয়া এইখিনি নমাই থ'ম। বেয়াও লাগে, ইয়াৰ ভিতৰৰ পোকটো যি থাকে, এটা জীৱ হত্যা কৰাৰ নিচিনা হয়। মোৰ বেয়া লাগে, কিন্তু এইটো আজি বহুত বছৰৰ মূৰত খাইছোঁ বুলিয়ে ক'ব লাগিব। সৰু থাকোঁতেই খোৱা, আৰু বিয়া হোৱাৰ পাছত এবাৰহে খাইছিলোঁ। এই ছোৱালীবিলাকক খুৱাইছিলোঁ, তাৰপিছতে আৰু খোৱা নাই। মোৰ বহুত দুখ লাগে। ইয়াৰ পৰা আপোনালোকৰ পাট কাপোৰ হয়, এইটো শিপিনীসকলে জানিব কেনেকৈ বনায়। আমি ইমান দেখা নাই বাৰু। এতিয়া এইখিনি মই কাটিম। ওলালে বেছিকৈ বেয়াই ওলালে। এইখিনি 250 টকা লৈছিলে। আৰু এই খোলাটো এইখিনি উলিয়াই লৈ এই খোলাবিলাক আকৌ মানে মই কাটিব জনা নাই, আমি ইমান এক্সপাৰ্ট নহয়তো। তাৰপিছত এইবিলাক শিপিনীসকলে আকৌ বইল কৰি যেতিয়া কোমল হ'ব, ইয়াৰ পৰা সূতা কাটিব। এই দিছে মুগা সূতা কি ধুনীয়াকৈ ওলাইছে এইবিলাক। এয়া এনেকৈ, আমি এইবিলাক নাজানো। চাওকচোন ইমান ধুনীয়া, ইমান আমাৰ অসমীয়াৰ একদম মানে হেৰি হয়, এইটো সাজপাৰৰ মেইন হেৰি এইটোৱে হয়, উৎস এইটোৱে হয়। ইয়াত আপোনালোকে মন কৰিছে বেলেগ বেলেগ আছে এইবোৰ, এইকেইটা বেলেগ ধৰণৰ আপোনালোকে মন কৰিছেনে? আৰু এইখিনি বেলেগ ধৰণৰ ওলাইছে কাটোতে, এয়া। আৰু এইকেইটা হৈছে আপোনাৰ বেছিকৈ ভালকৈ পকিবলৈ নাপালে, আৰু এইকেইটা হৈছে পূৰা পকিলে। আৰু এইকেইটা খাবলৈ বেছি ভাল লাগে, আৰু এইটোও ভাল লাগে। চবৰে পচন্দ বেলেগ বেলেগ অনুসৰি, আৰু যে চবেই বেলেগ বেলেগ ধৰণে খাব পাৰে। মই কিন্তু এইটোহে ভাল পাওঁ, এইটো ইমান ভাল নাপাওঁ। আৰু দুইটাই খাব পাৰি। আৰু ইহঁতি মানে আচলতে এটা কথা, এতিয়া বাৰিষা বতৰত মানে এই পোকটোৱে বেছি ভালকৈ পাত খাবলৈ নাপালে, আৰু খৰালিহে ইহঁতি ভালকৈ পাতটো খাই পেলাই ভালকৈ বাঁহটো লয়। আৰু সেইকাৰণে মানে এতিয়া এইটো ইমান ভাল নহ'লে, সেইকাৰণে বেছিভাগ গেলাই ওলালে। সেয়া দেখিছে। আৰু আপোনালোকেও বনাই খাব, আজি আমি বনাই খাম। আৰু খাই লৈ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। এইখিনি আটাইতকৈ মূল্যৱান বস্তু হৈছে এইটো এতিয়া বৰ্তমান ৰাছিয়াত মানে ৰিচাৰ্চ কৰি আছে। আৰু এইটোৰ পৰা এৰী সূতা হয়, প্ৰথম এৰী সূতাই বনায়। আৰু এৰী সূতা আপোনালোকে জানেই কিমান মূল্যৱান এৰী কাপোৰখন আমাৰ অসমৰ। এইটো এটা বাহিৰতো এটা মূল্যৱান বস্তু হৈ পৰিছে অসমৰ হৈ। আৰু সেয়ে এইটো বেয়াও লাগে। এতিয়া শিপিনী হোৱা হ'লেতো বনাই পেলাই মই এৰী কাপোৰে বনালোহেঁতেন। এতিয়া বিশেষকৈ আমি শিপিনী নহয়, টাউনীয়া মানুহ। গতিকে এইখিনি এতিয়া পেলাই দিয়া বাদ দিয়া আৰু একো নাই, পেলাই দিব লাগিব। এটা পলু বনাবলৈ আৰম্ভ কৰিছোঁ। বিশেষ ইয়াত দিবলগীয়া একো নাই। পিঁয়াজ, জলকীয়া আৰু কেঁচা জলকীয়া দুটামান ফালি দিলে ভাল হয়। মোৰ আজি কেঁচা জলকীয়া নাই। আৰু তেল অলপ সদায় বেছিকৈ দিব লাগে ইয়াত, তেতিয়া এই পোককেইটা মচমচীয়া হয় খাবলৈ। এতিয়া মই ইয়াত তেল অলপ সৰহকৈ দিম। এয়া অলপ সৰহকৈ দিছোঁ।
আৰু ইয়াত হালধিৰ প্ৰয়োজন নাই বিশেষকৈ, কোনোবাই ইচ্ছা কৰিলে দিব পাৰে, মই নিদিওঁ সাধাৰণতে। আৰু এয়া অলপ নিমখ দি দিছোঁ তেলতে। আৰু আদা নহৰু নাই দিয়া দেই, নহৰু নাই দিয়া। আদা আৰু পিঁয়াজ দিছোঁ। আৰু এইখিনি একেলগে দিয়াৰ কাৰণটো হৈছে এই পোকখিনিৰ লগত একেলগে ভাজ খাব। পিঁয়াজ আৰু আদা যদি আগতে দি দিওঁ জ্বলি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে এতিয়া মই হেৰি কৰিম, ভাজিম। এতিয়া তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। মন কৰিছোঁ যে একেলগে ডাঙৰ ডাঙৰ হৈছে দেখিছে। আগতে মই এনেকৈ দুফালকৈ মাজতে কাটি লওঁ, আজি মই দুফালকৈ নাকাটিলোঁ আৰু খুব বেছি যিহেতুকে নাই। কণকৈ ভাজিলে খাই ভাল লাগিব। হালধি নাই দিয়া। অলপ দেৰি লাগিব ভাজিবলৈ, সময় লাগিব, টাইম লাগিব। আৰু আন এটা ৰেচিপি বনাবলৈ আছেই, তাৰ কাৰণে অলপ সাজু হওঁ। এইখিনি হোৱা মানে সেইটো হৈছে পটলৰ ডালনা। চাই থাকিব। অকণমান দি দিওঁ, জ্বলা হ'লে খাই ভাল লাগিব। বেছি জ্বলা হ'লে বাৰু খাব নোৱাৰিম। ভোট জলকীয়াটো বহুত জ্বলা, চবেই জানে। হৈ গ'ল আৰু অলপ পাছত নমাই থ'ম। লেটা ভজা হৈ গ'ল, ভাতৰ লগত খাম এতিয়া। এইটো বাঁহ পূৰা বান্ধিলে আৰু এইটো পূৰা বাঁহ বান্ধি পূৰা টান হ'ল, লেটা হৈ গ'ল। আৰু এইটো মানে বান্ধিব নোৱাৰিলে, ই আৰু মানে হেৰি ক'ব নোৱাৰি, কেঁচাহে হৈ থাকিলে। আৰু এইটো কলাটো, এইটো খাই এটা বেলেগ টেষ্ট লাগে, আৰু এইটো খায়ো এটা বেলেগ টেষ্ট লাগে। ই আৰু বাঁহ বান্ধিব নোৱাৰে, আৰু এইটো বাঁহ নাবান্ধাৰ। এনেই বাঁহৰ ভিতৰত থাকে সোমাই, হেৰি হ'ব নোৱাৰে, এনেকুৱা মানে হৈ যাব নোৱাৰিলে আৰু এইটো নিচিনা এইটো খাই বেছি ভাল লাগে, মচমচীয়া লাগিব। এতিয়া খাম, আপোনালোকে চাই থাকিব। আৰু এটা ৰেচিপি বনাইছোঁ, সেইটো হৈছে পটলৰ ডালনা। মুগা পলুৰ লগতে পটলৰ ডালনা বনাইছোঁ আজি। আৰু কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো, তেতিয়া গম পাব। বাপৰে গৰমত ইমান ঘামি গৈছোঁগৈ ভাত বনাই বনাই। এয়া পটলৰ ডালনা বনাবলৈ মই ৰেডি কৰি লৈছোঁ। পটল কেইটামান সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াৰ লগত লাগিব মেইন বস্তু হৈছে চিৰা, শুকান জলকীয়া, আদা, নহৰু, পিঁয়াজ। এইখিনি গোটেইখিনি চপাৰত চপ কৰি ল'লোঁ। আপোনালোকে গ্ৰাইণ্ডাৰটো বনাই ল'ব পাৰে, মিক্সাৰ বনাই ল'ব পাৰে। আৰু এইখিনি কেৰাহী এখনত তেল গৰম হ'বলৈ দি নহৰু, পিঁয়াজ, আদা যিখিনি মই চপ কৰি লৈছিলোঁ গোটেইখিনি কেৰাহীখনত মই দি পেলাই ধুনীয়াকৈ ভাজিছোঁ। চাৰিওফালে লৰাই দিছোঁ। আৰু তেল বেছি দিব নালাগে ইয়াত, এনেও সোৱাদ হয়। আদা, নহৰু, পিঁয়াজ এনেও ভাল লাগে খাই। আৰু সোৱাদ অনুসৰিয়ে নিমখ দিলোঁ। আৰু ইয়াৰ জোখৰ অনুসৰি মই হালধি দিছোঁ। আৰু চাৰিওফালে ভালকৈ লৰাই লৈছোঁ। আৰু ইয়াত দিছোঁ মই অলপমান জিৰা, আৰু লগতে মই দিম এয়া ধনিয়া গুড়া। জিৰা অকণমান বেছিকৈ দিছোঁ, আৰু ধনিয়া গুড়া দিছোঁ। এইটো ধনিয়া পেকেট পিচি ল'লে বেছি ভাল হয়। জিৰা আৰু ধনিয়াটো ৰাতিপুৱাই কোমলাই থৈ অলপ পিচি ল'লে ধুনীয়া হয়, সোৱাদ হয়। তাৰমানে বজাৰৰ এইবিলাক মছলাবোৰ বৰ ঠিক নালাগে মোৰ। আৰু ইয়াত অলপমান মই কাশ্মীৰী মিৰ্চ দি দিছোঁ। এইখিনি কাশ্মীৰী মিৰ্চ জ্বলা নহয় ইমান, অকণমান কালাৰটো উঠিবৰ কাৰণে দিছোঁ। আৰু অলপ পানী দি দিলোঁ। পানী দিয়াৰ কাৰণটো হৈছে চিৰাখিনি দিব লাগিব। মই যে ভাজি থৈছিলোঁ চিৰাখিনি, এই চিৰাখিনি ইয়াত দি দিছোঁ। আৰু মই আপোনালোকক এটা কথা কৈ দিছোঁ, চিৰা দুটা আছে, সেই ডাঙৰ চিৰাটো ল'ব লাগে। অলপ দিলে যে ফুলি যায়, সেইটো ল'ব লাগে। এইটো টান চিৰা হয়, আৰু মোৰ ওচৰত এইটোকে আছিলে কাৰণে এইটো দিলোঁ। এইটো মানে কি আন একো নাই, অকণমান সিজিবলৈ মানে অলপ সময় লাগে। আৰু এইটো চিৰা সিজিবলৈ একদম সময় নালাগে, পটকৈ হৈ যায়। এয়া দেখিছেনে, আপোনালোকে মন কৰিছে চিৰাখিনি কি ধুনীয়াকৈ গলি গৈছে। এইটো অকণমান টান কাৰণে মানে ইমান হেৰি হোৱা নাই। ইটো চিৰা দিলে পূৰা ধুনীয়াকৈ গলি যায়। আৰু এয়া মই ভাজি থোৱা পটলকেইডোখৰ ইয়াত মই ধুনীয়াকৈ দি দিছোঁ। এতিয়া চাৰিওফালে লৰাই ল'ম ভালকৈ। আৰু পটল যে বেছি ভালকৈ ভাজিব লাগিব ইয়াৰ কোনো ধৰা বন্ধা নিয়ম নাই। অলপ
কমকৈ ভাজিলেও হ'ব। এয়া মন কৰিছেনে, ধুনীয়াকৈ গোটেইখিনি ভাজ খাই গ'ল। এতিয়া ইয়াত মই অকণমান উতলা পানী নহয় বাৰু, কুহুমীয়া পানী অকণমান দিছোঁ। আপোনালোকে উতলা পানী দিব, ৰান্ধনীসকলক এইটো কোৱাৰ কোনো প্ৰয়োজনে নাই, ভালকৈ জানে। আৰু নতুনকৈ যিসকলে মানে বিয়া হৈ গৃহিণী হৈ ঘৰ চলাইছে তেওঁলোকক শিকাই দিছোঁ, তোমালোকে গৰম পানী দিবা। আৰু এয়া অলপ ঢাকি দিলোঁ, ঢাকি দি পানীখিনি শুকোৱাৰ পিছত এয়া অলপ থপথপীয়া হৈ গ'ল। দেখিছে আপোনালোকে কি ধুনীয়াকৈ থপথপীয়া হৈ গৈছে, দেখিবলৈ ইমান সুন্দৰ লাগিছে, খাবলৈ আৰু ভাল হ'ব। ভাতৰ পাতত বহিলেহে গম পাম, আলহীয়ে ক'ব খাই কেনেকুৱা লাগিলে। মইতো এনেই ভালেই পাওঁ, আৰু মোৰ ৰন্ধা বঢ়া সাধাৰণতে ভালেই হয়। মোৰ টিভি চেনেলতো এনেকৈ ধৰক এনেকৈ ৰেচিপিবোৰ ওলায় মোৰ। এয়া অলৰেডি হৈ গৈছে, পানী অলপ শুকাবলৈ ধৰিছে। আৰু ধনিয়া দুখিলামান দিলেতো আৰু ভাল হ'লহেঁতেন। লকডাউনৰ সময় বজাৰ চজাৰ যোৱা নাই, ধনিয়া চনিয়া নাই, সেইকাৰণে মই এনেকৈয়ে হেৰি কৰিলোঁ। এয়া হৈ গ'ল, এখন প্লেটত মই এয়া নমাই থৈছোঁ। ইমান সুন্দৰ হৈছে দেখিছেনে। এই বস্তুটো খালি পানী কৰিব নালাগে দেই, মই আপোনালোকক কৈ দিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। থপথপীয়া কৰিব, তেতিয়া সোৱাদটো বহুত ভাল লাগে। আৰু গৰম মছলা দিব অকণমান, মোৰ গৰম মছলা নাই সেইকাৰণে মই নিদিলোৱে। আপোনালোকে গম পাইছে আৰু লকডাউনৰ সময়ত গৃহিণীসকলৰ কিমান দিগদাৰ হয়, মানুহজনক কৈ থাকিবলৈ বৰ আমনি লাগে, ইটো নাই সিটো নাইকৈ। ডিউটিয়ে কৰিব নে ঘৰৰ বস্তুৱে আনিব। ওচৰৰ দোকান এখনত আছে, দোকানখনো নোখোলাই হ'ল লকডাউনৰ কাৰণে। এয়া আমাৰ পটলৰ ডালনা হৈ গ'ল, গৰমে গৰমে পৰিৱেশন কৰিব গৰম ভাতৰ লগত, আৰু খাই লৈ কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, দুটা ৰেচিপি। তাৰপিছত আপোনালোকক কোনটো ভাল লাগিলে কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ, নমস্কাৰ।